তো আমাৰ মৰমৰ জুবিন দাই ৭০ বছৰ বয়সলৈকে জীয়াই থকাৰ সপোন দেখিছিল, তেওঁ নিজে কৈছে। কিন্তু এই জহৰা কেইটাই কি কৰিছে, জুবিন দাক ছিংগাপুৰত লৈ যায় মানে মাৰি পেলাইছে। আমাৰ জুবিন দাৰ যি সপোন, এই সপোনবোৰ দিঠক কৰিবলৈ নিদিলে এই বদমাছ কেইটাই, এই জহৰা কেইটাই। আজি মোৰ মুখেৰে গালি ওলাইছে, আপোনালোকে প্লিজ বেয়া নাপাব, কাৰণ মোৰ মানে অধৈৰ্য হৈ গৈছো। ইহঁতক মানে দেখি দেখি কণ্ট্ৰল নোহোৱা হৈ গৈছে। কিমান ধৈৰ্য ধৰিব? আপোনাৰো চাগে বেয়া শব্দ ওলাবলৈ মানে বাধ্য হৈছে এইকেইজন মানুহক দেখি কিনে। কাৰণ যিজন জুবিন দাই ইমান সুন্দৰকৈ মৰম কৰিছিল, সকলোকে লগত মানে সহায় কৰিব চেষ্টা কৰিছে, সেইজন জুবিন দাকে মানে মাৰিছে। আৰু জুবিন দাই নিজে কৈছে যে তেওঁ ৭০ বছৰ বয়সলৈকে জীয়াই থাকিব। আৰু এজন ল'ৰাক সহায় কৰাৰ অৱস্থাত এই কথাটো কৈছিল যে মই ৭০ বছৰ বয়সলৈকে থাকিম, আৰু যেতিয়া ৭০ বছৰ বয়স হ'ব তেতিয়া মই বুঢ়া হ'ম, আৰু বুঢ়া হ'লে তই মোক মানে তোৰ কান্ধত মই উঠিম, এনেকৈ জুবিন দাই কৈছিলে। ক্লিপটো আপোনালোকে প্ৰথমতে চাই লওক, তাৰপিছত মই কৈ আছো আপোনাক। মই তোক হেল্প কৰিম দে, তোক মই থিয় কৰামেই। ইটছ মাই চেলেঞ্জ। কথাখিনি যে কৈ আছে যে মই তোক থিয় কৰামেই, চেলেঞ্জ কৰি কৈছে জুবিন দাই যে থিয় কৰামেই যেনেকৈ নহওক। চকুত চাবচোন তেখেতৰ যি শব্দ বা তেখেতে যেনেকৈ কৈছে, কোৱাৰ ধৰণটো, তেখেতৰ চকুত চাওক আপোনালোকে, কান্দি কান্দি কৈছে, মানে বহুত বেছি ইম'চন বা বহুত বেছি আৱেগিক হৈ কথাখিনি কৈছে যে মই তোক থিয় কৰামেই। আপোনালোকে একবাৰ ভালকৈ মন কৰক। মই তোক হেল্প কৰিম দে, তোক মই থিয় কৰামেই। ইটছ মাই চেলেঞ্জ, থিয় কৰামেই। চাওক আপোনালোকে, কান্দি কান্দি কৈছে, মানে বহুত বেছি ইম'চন বা বহুত বেছি আৱেগিক হৈ কথাখিনি কৈছে। তই ভাত খালি নে? তই ভাত খাব লাগিব নে? পাগল, মই যেতিয়া বুঢ়া হ'ম তেতিয়া মই তোৰ কান্ধত ধৰিম। তোৰ কিমান বছৰ হৈছে? মোৰ দাদা এতিয়া 25। মই দাদা 46। মই যেতিয়া বুঢ়া হ'ম তেতিয়াতো সি হেল্প কৰিব লাগিব। দাদা বুঢ়া হৈছে, 70 বছৰ হৈছে। ভাল মানুহ আপুনি বহুত দাদা বুঢ়া হৈছে, 70 বছৰ হৈছে। ভাল মানুহ। আপোনালোকে যে জুবিন দাই আচলতে ৭০ বছৰ বয়স হোৱাৰ পিছতো মৃত্যুৰ কথা ভাবা নাছিলে, যে বহুত বেছি কল্পনা আছিলে। মানে জাষ্ট কথাটো তেওঁ কৈছিলে আৱেগিক হৈ, যিহেতু সেই ল'ৰাজন আচলতে ভৰিখন ভাগি আছিলে, আৰু ভাগি থকাৰ বাবে জুবিন দাই মানে দেখিয়ে কান্দি দিছে ল'ৰাজনক। কিমান বহল মনৰ মানুহ হ'ব লাগিব। ল'ৰাজন আচলতে জুবিন দাৰ কোনো নহয় এক প্ৰকাৰে চাব গ'লে, না তেওঁৰ ভায়েক, না তেওঁৰ বংশৰ কোনোবা, কি হয় আচলতে কোনো নহয় ক'ব গ'লে। তাক যেতিয়া দেখিছে, তাৰ যিটো অৱস্থা, ভৰিখন ভাগি গৈছে, মানে থিয় হ'ব নোৱাৰে, মানে দেখি চকুৰ পানী ওলাইছে। আৰু জুবিন দা কান্দি কান্দি কৈছে যে মই তোক থিয় কৰামে। মানে তেতিয়া কান্ধত ধৰি এনেকৈ খোজ কাঢ়িব দিছিলে। দিয়াৰ পিছত জুবিন দা কৈছিলে আজি তই মোৰ কান্ধত ধৰিছা, বা মই মোৰ কান্ধত ধৰি তোক লৈ গৈছো, কিন্তু মই যেতিয়া ৭০ বছৰ বয়স হ'ব, মই যেতিয়া বুঢ়া হ'ম, তেতিয়া মই তোৰ কান্ধত উঠিম, এনেকৈ মানে তাক আচলতে বুজাইছিলে কথাষাৰ। কিন্তু তাতে গম পোৱা যায় জুবিন দাৰ যি মনৰ ভাৱ বা যিমান আশা আছিল, তেওঁ জীয়াই থকাৰ সপোন দেখিছিল, বা আৰু বহুত বেছি ভাল ভাল কাম কৰাৰ সপোন দেখিছিল, কিন্তু ইহঁতে মাৰি পেলাইছে। এতিয়া বহুতে কি কৰিব, ৰাজনৈতিক নেতাবিলাকে কি কৰিব চেষ্টা কৰিব, এতিয়া একো নকৰি ইহঁতক শাস্তি একো নিদিয়ে, জাষ্ট জেলত থৈ দিব। মোৰ মনৰ কথাখিনি কৈছো, আপোনালোকে বেয়া নাপাব। এইখিনি মই যি ভাবি আছো সেইখিনি মই আপোনালোকৰ আগত উপস্থাপন কৰিব চেষ্টা কৰিছো। মানে এতিয়া কি কৰিব ৰাজনৈতিক, বিশেষকে বিজেপি চৰকাৰে, এতিয়া একো নকৰে, এতিয়া কেৱল জেলত থব, এনেকৈ যাই থাকিব। ইলেকশ্যনৰ আগত কোনোবা এজনক কিন্তু গুলিয়াব, নহলে কিবা এটা হেষ্ট কৰিব, এইটো আপোনালোকে চিয়ৰ থাকক। ইলেকশ্যনৰ আগত কিবা এটা কৰিব, কাৰোবাক নহয় কাৰোবাক মাৰিব, মাৰি মানে তাত 26ত জয় হোৱাৰ সপোন দেখিব। কিন্তু এইটো নকৰে। জুবিন দা আচলতে কিহৰ বাবে হত্যা কৰা হল, কিয় মাৰা হল, কিহৰ বাবে, এই সম্পূৰ্ণ ঘটনাখিনি কিন্তু ফাদিল নকৰে। কাৰণ তাত আৰু বহুত মানুহ জড়িত আছে, তেওঁলোকৰ নাম আহিলে বহুত বেছি প্ৰব্লেম হৈ যাব। সেইবাবে কিন্তু ইলেকশ্যনৰ আগলৈকে কিবা কৰি লৈ যাব, ইলেকশ্যনৰ আগত গুলিয়াই মাৰিব, বা নহলে কিবা এটা বেলেগ হলেও কৰিব, মোৰ মনৰ ধাৰণা এইটো। গতিকে মই বিচাৰো মানুহজনক, যোনে হত্যাকাৰী, তেওঁলোক শাস্তিটো পাব লাগিবই, সেইটো মানে বাধ্যতামূলক হবই লাগিব। কোনোবা যোনে শাস্তি মানে জুবিন দাক মাৰিছে সিও মৰিব লাগিব, কিন্তু মৰাৰ আগত সকলোবোৰ ৰহস্য ফাদিল হব লাগিব। ইয়াৰ আঁৰত যদি 100জনো ব্যক্তি আছে, 100জন ব্যক্তিও আহিব লাগিব। এনে
যদি কৈ দিয়ে যে অমুকে মাৰিছে সিদ্ধাৰ্থক মাৰি দে, সেনেকুৱা হলে নহয়। সিদ্ধাৰ্থই মাৰিছে ঠিকে আছে, কিন্তু সেই কামটোৰ লগত আৰু কোন কোন জড়িত আছে, আচলতে কিহৰ বাবে হত্যা কৰা হল, সকলোবোৰ কথা জানিব লাগিব। এনেই কিন্তু মানি লোৱা নহব। এইখিনি মোৰ ধাৰণা। আপোনালোকৰ কি ধাৰণা কমেন্ট কৰিব। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, কাৰণ যেতিয়ালৈকে জুবিন দাৰ ন্যায় নাপায় তেতিয়ালৈকে মই কিন্তু এই চেনেলটোত মাত মাতি যাম। যেতিয়ালৈকে ন্যায় নাপায়, যদি জীয়াই থাকো, যিমান দিন জীয়াই থাকিম, যেতিয়ালৈকে জুবিন দাই ন্যায় নাপাব তেতিয়ালৈকে মই মাত মাতি যাম আৰু ভিডিঅ' বনাই যাম জুবিন দাৰ নামত। কাৰণ জুবিন দাৰ নামতে মই এই চেনেলটো ষ্টাৰ্ট কৰিছো। আপোনালোকে ভিডিঅ'বোৰ চেক কৰি চাবলৈ গম পাব, মই আচলতে এই জুবিন দাৰ নামতে মই কিমান দিন হ'ল, আজি বেছি দিন হোৱাই নাই, জুবিন দাৰ নামতে চেনেলটো ষ্টাৰ্ট কৰিছো। যেতিয়ালৈকে ন্যায় নাই, বাধ্য হৈ গৈছো মানে। কিহৰ বাবে? কাৰণ জুবিন দা নিজৰ মনত এটা ক্ষোভ এটা আছে না, খং এটা আছে। কি কৰিম, মই কাৰ আগত কম? গতিকে মই ভিডিঅ' বনাই কৈ আছো, যাতে মই কথাখিনি 100জন মানুহে 1000জন মানুহে শুনি মানে নিজৰ যি ধাৰণা সলনি হয়, বা মানুহখিনি যাতে বুজি পায় আচলতে কি হৈ আছে। সেইবাবে মই ভিডিঅ'টো বা চেনেলটো ষ্টাৰ্ট কৰিছো। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব। ধন্যবাদ। আৰু আপোনালোকৰ যি মতামত জনাব কিন্তু। আৰু আপোনালোকেও পাৰিলে ভিডিঅ' বনাই হওক, কিবা কৰি হওক, আপোনালোকে মাত মাতিব। কাৰণ আমি সকলোৱে মাত মাতিব লাগিব, কাৰণ জুবিন দাৰ কথা আছে, বেলেগ মানুহ নহয়, এজন জুবিন দা। গতিকে জুবিন দাৰ বাবে আমি সকলোৱে মাত মাতিব লাগিব। জয় জুবিন দা।